নমস্কাৰ সকলোকে। এয়া আজি আমাৰ ঘৰৰ দুপৰীয়াৰ বিশেষ থালিখন বিশেষ অতিথি অহাৰ বাবে বনোৱা হ'ল। চাওকচোন, এয়াত বনোৱা পাৰ মাংসৰ জোল আমি কেনেদৰেনো বনালোঁ তাকে দেখাওঁ। আৰু যদি ভাল পায় ঘৰত বনাই চাব আপোনালোক সকলোৱে, আৰু কেনেকুৱা লাগিলে জনাব। ইয়াত লোৱা হ'ল পিঁয়াজ, অমিতা, আলু, আদা নহৰু আৰু তেজপাত, মছলা আৰু অকণমান বিলাহী পেষ্ট। এয়া বিশেষ সেই বস্তুবিধ পাৰ মাংস, যিহে আজি আমি বনাবলৈ আৰম্ভ কৰিম। ইয়াত তেলত অকণমান তেলটো গৰম হওঁতে তেজপাত দুখিলামান দিয়া হ'ল। আৰু তাৰপিছতে পিঁয়াজ যিখিনি কাটি থোৱা আছিল সেইখিনিও তাত দিয়া হ'ল। দি পেলাই যেতিয়ালৈকে ৰংটো অকণ সলনি নহয় ভাজি আদা নহৰু পেষ্ট অকণমান যিটো খুন্দি থোৱা হৈছিলে তাৰে অলপ দিয়া হ'ব আৰু অলপ থৈ দিয়া হৈছে। আৰু লগতে বিলাহী পেষ্টটো দিয়া হ'ব যিটো বনাই থোৱা আছিলে। এতিয়া বিলাহী পানীটো নোযোৱালৈকে আমি ভাজি ল'ম। আৰু এই মাংসবিধ মই বনোৱা নাই, এক বিশেষ ব্যক্তিয়ে বনাইছে। আৰু ভাজি যেতিয়া হ'ব তাত ঘৰৰে থকা পিঁয়াজৰ পিঁয়াজৰ পাত দিয়া হ'ল। তাৰপিছতে দিয়া হ'ল আপোনাৰ মছলা যিখিনি পানীৰ সৈতে মিলাই থোৱা আছিলে। এতিয়া দিয়া হ'ব মাংসত পিঁয়াজ অকণমান কাটি দিয়া হৈছে। তেতিয়া সোৱাদটো বেলেগ হয় খাবলৈ, পাৰ মাংসত বিশেষকৈ ভাল লাগে খাবলৈ। আৰু এতিয়া যিখিনি আদা নহৰু পেষ্ট থৈ দিয়া হৈছিলে সেইখিনিও ইয়াত মিলাই দিয়া হ'ল। আৰু অকণমান ধৰোৱা নিচিনা হ'ব তেতিয়া মানে ঢাকনাখন মাৰি দিব লাগিব। তাৰপিছতে অমিতা আৰু যিখিনি আমি আলু কাটি থৈছিলোঁ সেইখিনি ইয়াত দি দিম। আৰু ভালদৰে ধুনীয়াকৈ মাংসৰ লগত সেই অমিতা আৰু আলুখিনি ভাজি ল'ম। যিখিনি মছলা লাগি গৈছিল কেৰাহীত সেইখিনি ভালদৰে হেতাৰে এৰুৱাই দি ইয়াত অকণ গৰম মছলা খুন্দি পেলাই দিয়া হৈছিলে। আৰু ইয়াত বিশেষকৈ এটা বস্তু দিয়া হৈছিলে যিটো মানে ক্লিপ ল'ব থাকি গ'ল, সেইটো হৈছে জালুকৰ গুড়ি। ইয়াত জালুকৰ গুড়ি ব্যৱহাৰ কৰা হৈছে। ইয়াত কোনো জলকীয়া ব্যৱহাৰ কৰা হোৱা নাইকিয়া, জালুকৰ গুড়িতে বনোৱা হৈছে। জ্বলা যিটো ভাৱ আহিব জালুকৰে আহিব। মছলাৰ পৰিমাণ আপোনালোকে সকলোৱে চাই চিতি দিব। আৰু এয়া আজি আমাৰ দুপৰীয়াৰ বিশেষ থালিখন। আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।